হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মোৰ বৰ ভাল নহয়, যিহেতু জ্বৰ, পানী লগা, কাহ কিবা কিবি এখন ঢেৰ হৈ আছে মানে। আজি চকুকেইটা ৰঙা ৰঙা হৈ আছে, দেখিছে বোলা। সেইবাবে ভিডিঅ' বনাবও পৰা নাই। আজি তাকে জালুক দি পিনি মাংস অকণমান খাম বুলি লৈছোঁ। মাংস অকণমান পোনে কি বুলি কয় আনি পাইছেহি আৰু আমাৰ ঘৰৰ ওচৰতে দোকান। আমাৰ শুনোৱে আনিব গৈছিলে মাংস, সেয়া পোনে আনি পিনি পাইছেহি। এইফালে মছলা লৈ আনিছে 5 টকীয়া পেকেট, এইফালে পিঁয়াজ চিয়াজ কিবা কিবি আলু চালু দি বজাৰ কৰি আনিছে আৰু। কাৰ দোকানত আনিলা? তাকে লাহেকৈ চব্জিটো বনাই মেলি আজৰি কৰি পিনি খাব লাগিব। দেখুৱালোঁ নহয় এইকেইটা। শুনোৱে এইকেইটা দেখুৱাই দিয়া কৈ আছে পেকেটকেইটা। এইফালে মাংসৰ লগত দিবলৈ আলু পিঁয়াজ কাটি আছে, গুচাই আছে লাহে লাহে। এইফালে ভাত একদম উতলি আছে, উতলি পৰি আছে। সৰহ হৈছে ভাতটো হোৱাৰ পিছত লাহেকৈ চব্জিটো বনাই আছোঁ। এইফালে কেৰাহীখন পাতি লৈছোঁ চব্জি বনাবৰ কাৰণে, ভাতটো হৈ গ'ল। এইফালে পিঁয়াজটো কাটি আছে চাওকচোন। মোৰ আকৌ চব কাটি মেলি যোগাৰ কৰি দিলেহে মই বনাব পাৰোঁ। তেলটো দি লৈছোঁ, খাটি সৰিয়হ তেল দেই, এইটো কিনা তেল নহয়। তেজপাত আৰু পিঁয়াজ লগত দি দিয়া হ'ল। এইফালে হালধি দিয়া হৈছে, হালধি দি পিনি অকণমান লৰাই দিলে, হালধিটো তেলত দিলে অলপ ভাল হয়, গোন্ধটো নেমাৰে। এইফালে চব্জি বনোৱাৰ মাজতে আমাৰ এই চকুৱে আহি উৎপাত কৰি আছে। মোক কি বুলি কৈছে জানেনে বাৰু? আমাৰ চকুৱে কিবা এটা লিখি আনিছে, দেখুৱাওঁ বুলি কৈছে। দেখুৱাওঁ বুলি কৈ দিয়াচোন কৈছে। এতিয়া কৈ দিয়া কি লিখি আনিছে এইখিনি। মোৰ নামটো ইমানকৈ গোটেই পাতটো নামেই দেখোন। এইফালে মাংসটো দি লওঁ। কাহ মাংসটো দি অলপ ফ্ৰাই কৰি লওঁ। এইফালে নিমখটো দি লৈছোঁ অলপ। এইফালে ৰেড চিলি দি দিয়া হৈছে তাৰ লগতে, আৰু মিট মছলা। এইফালে চব্জিখিনি লাগি ধৰিছে এইফালে তলত, সেইকাৰণে পানী অলপ দিবলৈ দিছোঁ। পানীটো দি পিনি অলপ গ্ৰেভি টাইপ বনাব লাগিব। জালুকটো এইফালে খুন্দি থকা হৈছে, পানী আৰু এনেই অলপ দি দিয়া, শুকুৱাই দিব লাগিব। হ'ব। বৰ্তমান চব্জিটো হৈছে আৰু চব্জিটো এতিয়ালৈকে জালুক দিয়া নাই। চব্জিটোক আগে দি লওঁ ইয়াৰ পৰা কাঢ়ি পিনি, তাৰপিছতহে জালুকটো দি দিয়া হ'ব। এয়া আমাৰ সোণৰ কেৰাহীতে ওলাইছে, কাঁহীত দি থকা আছে চব্জি জালুক। তাৰপিছত জালুকটো দিম আৰু অলপ উতলাই হৈ যাব। সেইভাগে মাংসটো সিজিলে হৈ গ'ল, খালি জালুকটো খাব নোৱাৰে যে, সেইকাৰণে এনেকৈ দি দিয়া হৈছে। ছোৱালীজনী বাঢ়ি মেলি হৈ গ'ল, এতিয়া জালুকটো দি লৈছোঁ। এয়া জালুকটো দিয়া হ'ল, এতিয়া জালুকটো দি অকণমান উতলাই লওঁ। এই আমাৰ শুনোৱে ভাত খাই আছে দেই। কেনেকুৱা লাগিছে চব্জিটো? কেনেকুৱা আছে? কেনেকুৱা ধুনীয়া আছে। এইফালে মই মাংস খাইছোঁ। অঁ, এইফালে মই মাংস খাইছোঁ। গৰম নে? আমাৰ চকুৱে কি কৰি আছে আকৌ, এই কাঁহী পৰা আনি পিনি আকৌ সেই বাতি এটাত লৈ পিনি ভাতকেইটা সানি পিনি তাত খাই আছে। এইফালে কাঁহীখন আছে, খাইছে তাৰপৰা। এইফালে চব্জি হৈ গ'ল চিকেন। এইফালে পিঁয়াজ এটা লৈছোঁ, নিমখ অকণমান লৈছোঁ, লগতে ভাতকেইটা লৈছোঁ। এইবাৰ খাওঁ। এই ভাত খাব লৈছোঁ, আপুনি বিৰাট গৰম হৈ আছে। ধুনীয়া জালুকটো আছে। এই পিঁয়াজটো এবাৰ মাৰি দিওঁ আৰু। বৰ্তমান ইমানে ভাতটো খাই মেলি আজৰি হ'লোঁ। নেক্সট আকৌ লগ পাই আছোঁ। চব্জিখিনি বহুতে জ্বলা, খাব পৰা নাই, একদম ঘামি গৈছোঁগৈ, দেখিছে নহয়। ইমান জ্বলা বুলি নাজানো, এতিয়াহে গম পাইছোঁ খাই থাকোঁতে। লাহে লাহে জ্বলাটো বাঢ়ি গৈ আছে। বৰ্তমান ভাত চাত খাই আজৰি হ'লোঁ। এতিয়া বৰ্তমান একেবাৰে এনেকুৱা জ্বলাটো বেছি হ'ল, নাকৰ পানী চকু পানী একদম চব পানীয়ে ওলাই গৈছে। বৰ সাংঘাতিক জ্বলা হ'ল দেই, কিন্তু খাবলৈ কিন্তু বহুতে টেষ্টি হৈছে। বৰ্তমান ভাত পানী খাই পিনি হৈ গ'ল, এতিয়া বাহিৰলৈ ওলাই আহিছোঁ। এতিয়া লাহেকৈ শুমগৈ আৰু। ৰাতিপুৱা আপোনালোকক লগ পাই আছোঁ। চাওকচোন বাহিৰটো কিমান আন্ধাৰ হৈ আছে, আচৰিত আন্ধাৰ দেই। এইফালে দোকানখন লাইট লগাই থোৱা আছে। আজিলৈ ইমানে, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। যদি ভাল লাগে লাইক এণ্ড কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব, লগতে ছাবস্ক্ৰাইবো কৰি দিব। গুড নাইট, বাই।